নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। প্ৰতিজন ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণাম জনাই এটা বিনম্ৰ আহ্বান জনাব খুজিছোঁ। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখনৰ ওপৰত বিগত দিনকেইটাত যি আলোচনা বিলোচনা হ'ল, তাৰ ওপৰত বহু কথা আপোনালোকৰ মনত নিশ্চয় উদ্ৰেক ঘটিছে। কিতাপখনৰ ইতিবাচক বা নেতিবাচক বহু কথাই আপোনাৰ মনলৈ আহিছে। মই আন্তৰিকতাৰে অনুভৱ কৰোঁ আপোনাৰ মনৰ এই কথাবোৰ মোৰ বাবে অতিকে মূল্যৱান। সেয়ে মই বিনম্ৰভাৱে জনাইছোঁ, আপোনাৰ সকলো বস্তুনিষ্ঠ আলোচনা বা সমালোচনা মোৰ কাষলৈ অনুগ্ৰহ কৰি পঠিয়াওক। আপোনাৰ এই কথাখিনিৰে কিতাপখনক সমৃদ্ধ কৰি এইবাৰ জাতীয় জীৱনৰ বাবে আগবঢ়াই দিবলৈ মই সংকল্পবদ্ধ। যিবোৰ বস্তুনিষ্ঠ ত্ৰুটি ইতিমধ্যে তুলি ধৰা হ'ল, সেইখিনি মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। মই মোৰ হোৱাটছআপ নম্বৰ আৰু ইমেইল ID দিছোঁ। আপোনাৰ ক'বলগীয়া কথাখিনি পোনে পোনে মোক কওক বা মোৰ কাষলৈ পঠিয়াই দিয়ক। যিসকল ব্যক্তিয়ে ইতিমধ্যেই ক'লে, যিয়েই নকওক, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ প্ৰতিটো বস্তুনিষ্ঠ কথা মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। এতিয়াও যদি কিবা নতুন পৰামৰ্শ তেওঁলোকৰ দিশৰ পৰা আছে, সেইখিনিও তেওঁলোকে মোলৈ পঠিয়াব পাৰে। বহুমূলীয়া বস্তুনিষ্ঠ দিহা পৰামৰ্শ আৰু সমালোচনাৰে দিয়া প্ৰতিটো কথা মই আন্তৰিকতাৰে গ্ৰহণ কৰিম আৰু তাৰ বাবে আপোনালোকক চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিম। যিসকল শ্ৰদ্ধাৰ ব্যক্তিয়ে মোলৈ তেওঁলোকৰ বহুমূলীয়া বস্তুনিষ্ঠ দিহা পৰামৰ্শ আৰু সমালোচনা পঠিয়াবলৈ ইচ্ছা কৰে, তেওঁলোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ হোৱাটছআপ নম্বৰ হ'ল 9435189354 আৰু ইমেইল ID হ'ল bordolidmj@yandex.com। অনুৰোধ কৰিছোঁ, আপোনালোক প্ৰতিজনেই ইয়াৰ জৰিয়তে আপোনালোকৰ সকলো বস্তুনিষ্ঠ আলোচনা মোলৈ পঠিয়াওকচোন। কিতাপখনক পিছৰ সংস্কৰণত উৎকৃষ্ট ৰূপত তুলি ধৰাত আপুনি নিজেও অংশ লওক। আহক কিতাপখনক অসমীয়া লিপিৰ ক্ৰমবিকাশৰ এখন সুন্দৰ কিতাপ ৰূপে গঢ়ি তোলাত অংশগ্ৰহণ কৰোঁ। আন্তৰিকতা আৰু শ্ৰদ্ধাৰে ইয়াৰ বাবে ঋণ স্বীকাৰ কৰিম। কেৱল আপুনি আপোনাৰ কথাবোৰ বস্তুনিষ্ঠতাৰে মোলৈ পঠিয়াই দিয়ক। মই বিশ্বাস কৰোঁ এই দিশৰ বিতৰ্কৰ ইয়াতেই অন্ত হওক। ইতিবাচক শিক্ষাৰ বাদে বিগত দিনৰ কোনো কথা মই মনত নাৰাখোঁ। প্ৰতিজনেই অসমীয়া জাতিৰ ভালৰ বাবে কথাবোৰ কৈছিল বুলি মই ধৰি লৈছোঁ। ইয়াৰ ভিত্তিত সুন্দৰকৈ কাম কৰিব পৰা এটা পথ গঢ়ি উঠিছে। আহক সেই পথটো গ্ৰহণ কৰি অসমীয়া লিপিক তুলি ধৰাৰ বাবে সকলোৱে মিলিজুলি কাম কৰোঁ। ধন্যবাদ।